দালালৰ ৰাজত্বৰ বিষয়টো মই এতিয়ালৈকে গম পোৱা নাই, নতুনকৈ আহিছো বা জইন কৰিছো, হয়তো প্ৰথম আপোনালোকৰ পৰা শুনিলো এইখিনি কথা। যদি তেনেকুৱা ধৰণৰ কিবা কথা আছে নিশ্চয় এইটোৰ ওপৰত আমি পদক্ষেপ গ্ৰহণ কৰিব লাগিব বা ল'ব লাগিব, আৰু মই নিজেও জানিব লাগিব কি ধৰণৰ ৰাজত্ব চলি আছে, কি ধৰণৰ তেনেকুৱা ধৰণৰ মানে ইলিগেল কাম হৈ আছে বা এক্টিভিটিজ হৈ আছে। মই এইখিনি নিজে তদন্ত কৰিম বা নিজে খবৰ ল'ম, আৰু সেইটোৰ বিষয়ে আমি নিশ্চিতভাৱে 2-3 দিনৰ ভিতৰত যিটো আমাৰ বহা হ'ব ইয়াত, মই এইখিনিৰ বিষয়ে নিশ্চয় আমাৰ মিউনিচিপাল বৰ্ডৰ পৰাও মই আপডেটখিনি ল'ম। ভিজিট কৰা হ'ব যে ক'ত ক'ত ইমিডিয়েট তেনেকুৱা ৰিকুৱাৰমেণ্ট আছে, ক'ত ক'ত কিবা অসুবিধা আছে যিটো ইমিডিয়েট এটেনশ্যন লাগে, সেইবিলাক আমি স্পটত ভিজিট কৰি আমাৰ ফালৰ পৰা যি ইমিডিয়েট ৰেছপন্স দিব লাগে বা কাম কৰি দিব লাগে সেইখিনি আমি ব্যৱস্থা কৰি দিবলৈ যত্ন কৰিম। আৰু আমাৰ মেইন ফ'কাছটো হ'ব প্লানৰ ওপৰত, তাৰপিছত সেইটোৰ ওপৰত বেছ কৰিহে আমি কামবিলাক আগবঢ়াই লৈ যাম ষ্টেপ বাই ষ্টেপ। ৰিচেণ্টলি আৰু আজি ইয়াত অফিচত আহিও সেইটো ডিছকাছ কৰা হ'ল। এইখিনি কথা মোক আমাৰ প্ৰফুল্ল ইছলাৰী ডাঙৰীয়া, আমাৰ চেয়াৰমেন মহোদয়, আমাৰ মিউনিচিপাল বৰ্ডৰ তেখেতে অৱগত কৰালে, ভাইচ চেয়াৰমেনে তেখেতসকলে মোক অৱগত কৰালে। এই বিষয়টো লৈ আমি আলোচনা কৰিলোঁ। তো মই যিটো গম পালোঁ যে এটা হাইকোৰ্টত কেছ দিয়া হৈছে, তো তেখেতসকলে ৰেডি আছে, আমাৰ মিউনিচিপাল বৰ্ড ৰেডি আছে। তেখেতসকলৰ কথা হ'ল যে কেছটো উইথড্ৰ কৰক, আমি হেণ্ড অভাৰ কৰিবলৈ আমি ৰেডি আছোঁ। তেখেতসকলে অলৰেডি সেইখিনি কথা দিছে। আজি একচুৱেলি সম্বৰ্ধনা জনাবলৈ মাতিছিলে, কিন্তু তাৰ মাজতে আমাৰ কেইটামান আলোচনা হ'ল, আৰু মই সম্বৰ্ধনা প্ৰগ্ৰামৰ পিছত আমাৰ মিউনিচিপাল বৰ্ডৰ এতিয়া অফিচত আহিলোঁ। আমাৰ চেয়াৰমেন মহোদয় লগত আছে। আমি দুআষাৰ কথা আলোচনা কৰিলোঁ যে গোসাইগাঁৱত কি কি সমস্যা আছে, কিন্তু তাকে লৈ অলপ বিতংভাৱে আলোচনা কৰিবলৈ, যিটো সম্বৰ্ধনা প্ৰগ্ৰাম আছিল, বিতংভাৱে আলোচনা কৰিবলৈ এই 2-3 দিনৰ ভিতৰত এদিন অহা হ'ব। আৰু সিদিনা গোটেইখিনি ষ্টাফ থাকিব আমাৰ মিউনিচিপাল বৰ্ডৰ, আৰু লগতে যিমান ৱাৰ্ড কমিশ্যনাৰসকল আছে তেখেতসকল থাকিব। আৰু সিদিনা ড্ৰেইনৰ মাষ্টাৰ প্লান হ'ব লাগে, কাৰণ আগত কি কাম হৈছে উইদাউট মাষ্টাৰ প্লান, উইদাউট এনি প্লানিং, কোনোবাই গৈছে, ঠিকাদাৰ গৈছে, কোনোবা মানুহ গৈছে, স্কিম লৈ আনিছে। তো সেই তেনেকুৱা ধৰণে মানে সঠিকভাৱে কামবিলাক হোৱা নাই, উল্টা মানে জৰুলা অৱস্থাত বা বেয়া অৱস্থাহে হৈছে। কাৰণ কেইটামান জেগাততো শুনিলোঁ যে ড্ৰেইনত পানী উল্টাহে ঘূৰি আহে, তো তেনেকুৱা ধৰণৰ অৱস্থা হৈছে। তো সেই দালালৰ ৰাজত্বৰ বিষয়টো মই এতিয়ালৈকে গম পোৱা নাই, নতুনকৈ আহিছো বা জইন কৰিছো, হয়তো প্ৰথম আপোনালোকৰ পৰা শুনিলো এইখিনি কথা। যদি তেনেকুৱা ধৰণৰ কিবা কথা আছে নিশ্চয় এইটোৰ ওপৰত আমি পদক্ষেপ গ্ৰহণ কৰিব লাগিব বা ল'ব লাগিব, আৰু মই নিজেও জানিব লাগিব কি ধৰণৰ ৰাজত্ব চলি আছে, কি ধৰণৰ তেনেকুৱা ধৰণৰ মানে ইলিগেল কাম হৈ আছে বা এক্টিভিটিজ হৈ আছে। মই এইখিনি নিজে তদন্ত কৰিম বা নিজে খবৰ ল'ম, আৰু সেইটোৰ বিষয়ে আমি নিশ্চিতভাৱে 2-3 দিনৰ ভিতৰত যিটো আমাৰ বহা হ'ব ইয়াত, মই এইখিনিৰ বিষয়ে নিশ্চয় আমাৰ মিউনিচিপাল বৰ্ডৰ পৰাও মই আপডেটখিনি ল'ম। ভিজিট কৰা হ'ব যে ক'ত ক'ত ইমিডিয়েট তেনেকুৱা ৰিকুৱাৰমেণ্ট আছে, ক'ত ক'ত কিবা অসুবিধা আছে যিটো ইমিডিয়েট এটেনশ্যন লাগে, সেইবিলাক আমি স্পটত ভিজিট কৰি আমাৰ ফালৰ পৰা যি ইমিডিয়েট ৰেছপন্স দিব লাগে বা কাম কৰি দিব লাগে সেইখিনি আমি ব্যৱস্থা কৰি দিবলৈ যত্ন কৰিম। আৰু আমাৰ মেইন ফ'কাছটো